মহাপ্ৰভু জীৱনততো ছোৱালীজনী পতাই দিব নোৱাৰিলে বোৱাৰী এজনীকে পতাই দিয়া কি কৰে হে প্ৰভু মোক ছোৱালী বোৱাৰী একো নালাগে আপুনি এটা কাম কৰক 50 টকা এটা বৰ দিয়ক আপুনি মোক টকা 100 দিয়ক লাগিলে মই 50 টকা ৰাখি 50 টকা আপোনাক ঘূৰাই দিম কি কৰে হে প্ৰভু আপোনাৰ মোক 50 টকা এটা ঘূৰাই দিলোহেঁতেন নহয় সেইখন বিশ্বাস নাই 100 টকা আনি দিয়ে 50 টকাটো আগতে কাটি ৰাখিলে কি কৰে হ'ব